নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ আগলৈ লৈ আহিলো এটা ৰসগোল্লাৰ ৰেচিপি ঘৰতেনো কেনেকৈ ৰসগোল্লা বনাই খাব পাৰি অতি সহজে আহকচোন মোৰ ভিডিঅ'টোলৈ মই 1 লিটাৰ গাখীৰ লৈছো এইখিনি ভালকৈ উতলাই লৈছিলো আৰু 5 মিনিট ৰেষ্ট দিছিলো ইয়াতে মই 3 চামুচ নেমু ৰস দিম চানাখিনি হবৰ বাবে এইখিনি লৰাই থাকিব নালাগে অলপ ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পাছত আপুনি দেখিব লাহে লাহে ধুনিয়াকৈ এইখিনি চানা হবলৈ ধৰিছে দেখিছে ধুনিয়াকৈ চানাখিনি ফাটি উঠিছে গাখীৰৰ লগতে কথা গাখীৰখিনি যিমানেই ভাল হ'ব সিমানেই চানাখিনিও ভাল হ'ব ইয়াক মই এতিয়া এই চানাখিনি এখন চালনীৰে ধুনিয়াকৈ চেকিম আপোনালোকে কটন কাপোৰতো ডাইৰেক্ট ল'ব পাৰে কিন্তু মই চালনীত প্ৰথমতে লৈ লওঁ কাৰণ চালনীখনত ললে পানীখিনি সোনকালে সৰকি যায় এয়া দেখিছে চানাখিনি অতি সুন্দৰভাৱে হৈছে এনেকৈ ৰাখিলে সহজে পানীটো সৰকি যায় অলপ জুকাৰি দিছো মই ইয়াক নেমু ৰসেৰে ফাটাইছিলো বাবে মই ঠাণ্ডা পানীৰে ভালকৈ এইখিনি অলপ ধুই দিছো যাতে টেঙা ভাৱটো নাইকিয়া হৈ যায় মই সাফা কটন কাপোৰ এখন লৈছো কটন কাপোৰখনত মই 1.5 ঘণ্টাৰ বাবে বান্ধি থম এইখিনি এক 1.5 ঘণ্টাৰ পিছত মই এইখিনি চেক কৰি চাম এয়া মোৰ চানাখিনি ৰেডি হৈ গ'ল এইখিনি মই এতিয়া ভালকৈ ফেটি লম প্ৰথমবাৰ মই যেতিয়া ৰসগোল্লা ট্ৰাই কৰিছিলো তেতিয়া ৰসগোল্লা কেইটা টাইট হৈছিল তাৰ পিছত মই অবজাৰ্ভ কৰি পালো মই এইখিনি ভালকৈ ফেটি লোৱা নাছিলো বাবে ৰসগোল্লা কেইটা টাইট হৈছিল বাকি গুটেই ওকে হৈছিল তেতিয়াৰ পৰাই মই 20 পৰা 25 মিনিটৰ ভিতৰত মই এইখিনি ভালকৈ ফেটি লওঁ তেতিয়া আপোনাৰ ৰসগোল্লা কেইটা অতি মুলায়ম হয় আৰু খাবলৈও বৰ ভাল হয় ধুনিয়াকৈ হাতেৰে এইখিনি মঠি ল'ব লাগিব উলট পালটকৈ ধুনিয়াকৈ এইখিনি মঠিব লাগিব যিমানেই এইখিনি মঠিব সিমানেই ভাল হ'ব নৰম হ'ব বস্তুখিনি
ইয়াতে মই এতিয়া এচামুচ ময়দা লৈছোঁ। ময়দাখিনি অলপ অলপকৈ ধুনীয়াকৈ চানাখিনিৰ লগত মিশ্ৰণ কৰিম। একেবাৰে ময়দাখিনি মিশ্ৰণ কৰিলে অলপ অসুবিধা হয়, সেয়েহে মই অকণমানকৈ ছটিয়াই আকৌ ফেটিছোঁ ভালকৈ, যাতে ময়দা আৰু চানাখিনি ভালকৈ মিলি যায়। আনফালে মই পাত্ৰ এটাত পানী লৈছোঁ। এইটো বাতিৰে মই চেনি লৈছোঁ। এই বাতিটোৰে মই 3 বাতি পানী লৈছিলোঁ আৰু এবাতি চেনি দিছোঁ। আপোনালোকে যদি 3 গিলাচ পানী দিয়ে 1 গিলাচ চেনি দিব, আৰু যদি 3 কাপ পানী দিয়ে তেতিয়াহ'লে 1 কাপ চেনি দিব। এই জোখটো মনত ৰাখিব। এইখিনি লৰাই থাকিব। মই ঠাণ্ডা পানীতেই চেনিখিনি দি লৈছোঁ, তেতিয়া ভাল হয়। ঠাণ্ডা পানীতেই দিব চেনিখিনি, আৰু এইখিনি ঘনাই লৰাই থাকিব। বেছি ডাঠ হ'ব দিব নালাগে। ভালকৈ জুইটো বেছি কৰি দিব, উতলে যাতে। আনফালে মোৰ এইখিনি ৰেডি হৈ গ'ল। দেখিছে ধুনীয়াকৈ মোলায়েম হৈ গৈছে। আগতে থালিখনত লাগি গৈছিলে, এতিয়া মোৰ থালিখনত লগা নাই। দেখিছে অইলি হৈ গৈছে বস্তুখিনি ধুনীয়াকৈ। আমি এতিয়া বুজিব পাৰোঁ যে এইখিনি ধুনীয়াকৈ পাৰফেক্ট হৈ গ'ল। এতিয়া মই অলপ আটা মাৰাৰ দৰে মাৰি লৈছোঁ। এইখিনি মই এতিয়া এটাকৈ গোল কৰিম। আপোনালোকে এটা কথা মন কৰি ৰাখিব, যেতিয়া গোল কৰিব তেতিয়া ইয়াৰ মাজত কোনো ফাট থাকিব নালাগে। যদি ফাট ৰৈ যায় তেনেহ'লে উতলা পানী যেতিয়া দিব তেতিয়া হয়তো নহয়, এইটো ফাটিয়েই যায়, নষ্ট হৈ যায়। এটা নষ্ট হোৱাৰ লগে লগে বাকীকেইটাৰ গাটোৰ প্ৰভাৱ পৰে। সেয়েহে যেতিয়া গোল কৰিব তেতিয়া অতি সাৱধানেৰে এইটো গোল কৰিব, যাতে সম্পূৰ্ণ গোল হৈ যায়, যাতে ফাট ৰৈ নাযায়। মই আটাইকেইটা গোল কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া পানীখিনি মোৰ চেনি পানীখিনি ৰেডি হৈ গৈছে, এয়া উতলিছে। এনেকৈ যেতিয়া উতলি থাকিব তেতিয়াই ৰসগোল্লা দিব। আৰু লাড্ডুকেইটা দিওঁতে মন কৰিব একেলগে গোটেইকেইটা নিদিব, এটাকৈ দিব, কাৰণ গোটেইকেইটা দিলে ফাটি যাব পাৰে ইটো গাত লাগি। এটা দিয়াৰ পিছত
অকমান ওয়েট কৰিব যাতে হেতু অলপ উপঙি যায় তেতিয়া নেক্সটটো দিব আকৌ তেনেকৈ এটা এটাকৈ গুটেকিটা দি দিব এইকিটা অলপ অলপ উপঙিছে মই এতিয়া 10 মিনিটৰ কাৰণে এখন ঢাকনিৰে ঢাকি দিম জুইটো বেছিকৈ দিছো 10 মিনিটৰ পিছত মই চাইছো এয়া আটাইখিনি পাৰফেক্ট কৈ ফুলি গৈছে এইকিটা হইল মই এতিয়া গেছ অফ কৰিব পাৰা হৈ গলো এয়া চাওকচোন ধুনীয়াকৈ হৈ গল আপোনালোকে মোৰ ৰসগোল্লাৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যিসকলে মোৰ ভিডিঅ' লৈ প্ৰথমবাৰৰ বাবে আহিছে সেইসকলে যেন সাবস্ক্ৰাইব কৰে আৰু লাইক কৰে আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ কাৰণে আপোনাক অশেষ 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 ধন্যবাদ আগলৈও মোৰ ভিডিঅ' এনেকৈ চাই যাব মই নতুন নতুন ৰেচিপি কিছুমান আপোনালোকৰ ওচৰত দাঙি ধৰিম ধন্যবাদ